মই ওলাই আহিছিলোঁ আৰু এই আপোনাৰ ধুবুৰীৰ আপোনাৰ গৌৰীপুৰৰ এই থানাৰ সন্মুখতে এটা ডাঙৰকৈ এক্সিডেণ্ট হৈছে, গম পাইছে। আৰু যান বাহনবিলাক ইয়াতে চাম যান য'ত দেখিব আপোনালোকে চাব। ৰাস্তা হৈছে একেবাৰে অকণমান, ৰাস্তাটো হৈছে একেবাৰে অকণমান, দেখিব একেবাৰে সৰু ৰাস্তা। ইমান বেয়াকৈ এক্সিডেণ্ট হৈছে। আৰু চাব বন্ধুসকল, নিয়ে যাও। একদম ফ্ৰণ্টত ধাক্কা খাইছে ধাক্কা খাইছে তোৰ গাড়ী ধাক্কা খাইছে খাৰা কৰা তোৰ স্কুটত থাকে মোৰতো গাড়ী খাৰা কৰা মোৰ ইয়াতে একচুৱেলি ৰাস্তাটো সৰু হোৱাৰ বিপৰীতে আপোনালোকে দেখিব চাব যান জঁট দেখিব এইফালে। আৰু মই ইয়াতে ভাবোঁ মেইন প্ৰব্লেমটো দেখিব আপোনালোকে চাবলৈ চেষ্টা কৰিব। এইবিলাক ৰাস্তাতে এইবিলাক ৰখাই থোৱা আছে, এক্সিডেণ্ট হোৱা গাড়ীবিলাক এইবিলাক দেখিব, এইবিলাক চব এক্সিডেণ্ট হোৱা গাড়ী। আৰু কেনেকৈ ৰাস্তাৰ কাষত থিয় কৰাই থৈছে চাওক, ৰাস্তাটো তেনেই সৰু। আপুনি এটা কথা আমি ভাবিছোঁ, আমি থানাখনটো বনাই থকা হৈছে বৰ্তমান, বনাই থকা হৈছে তো এই বস্তু গাৰ্বেজ আপোনাৰ এইটোতো ৰাষ্ট্ৰীয় ঘাইপথ হয়, ৰাষ্ট্ৰীয় ঘাইপথত আপোনালোকৰ থানাৰ মুখতে এইবিলাক আছে চবচোন আপোনালোক এইবিলাক মানে থানাত ৰাখিবৰ কাৰণে জেগাই নাই। হয় যেতিয়া মানে হ'ব ইয়াৰ পৰা চব লৈ যাব। কিন্তু মই বেয়াকৈ কিবা এইটো ভাবি পোৱা নাই, কিন্তু ভাবোঁ ইয়াৰ পৰা চাওকচোন আপুনি ইয়াৰ পৰা একেবাৰে ট'লৈকে আছে লাইনটো চাওক। ইয়াৰ পৰাও চাগে আমি ভাবোঁ অলপ মানে আপোনাৰ অসুবিধাৰ অকণমান সৃষ্টি হয়, কাৰণ হয় আৰু অলপ ৰাইজৰ হয়। তাতে আকৌ থানাৰ সন্মুখত হ'লেতো আৰু বেয়া লাগে দিয়ক। এতিয়া মানে তেনেকৈ গাড়ী ৰখাৰ সেনেকুৱা প্লেচো নাই থানাত। যেতিয়া মানে বিল্ডিংটো কমপ্লিট হ'ব পৰা মানে তেতিয়া প্লেচ ওলাব, তেতিয়া ইয়াৰ পৰা মানে গাড়ীবিলাক নিব নেকি চাগে, সেইটো আৰু আপোনালোকে ব্যৱস্থা কৰিলেও চাগে ভাল হ'ব। ঠিক আছে বাৰু ছাৰ। ছাৰ আপোনাৰ ঘৰ উত্তৰ গুৱাহাটী। ঠিক আছে, দেখিবলৈ পাইছে মই ছাৰক এটা কথা সুধিছিলোঁ, তেওঁলোকে কৈছে এই যান জঁটবিলাকৰ আপোনাৰ ঠিক কৰা হ'ব বুলি কৈছে, তাতে আপুনিও থকা হৈছে। একচুৱেলি দেখিব এইবিলাক থানাখন এই চাইডে বনাই থকা হৈছে, তো সকলো ঠিক হ'ব বুলি আশা কৰিলোঁ। আৰু ছাৰহঁতে যিমান পাৰে ৰাস্তাটো ক্লিয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। ঠিক আছে।